তামুলপুৰ মহকুমাৰ অন্তৰ্গত বগাজুলিৰ কদমগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ। তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগাজুলিৰ কদমগুৰিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ। জানিব পৰা মতে বৃহত্তৰ বগাজুলি অঞ্চলৰ কদমগুৰি গাঁৱৰ কবিতা আৰু বৰুচা বড়োৰ 7 বিঘাকৈ ধান খাই তহিলং কৰে। আনপিনে যোৱা নিশা গান্ধীবাৰী অঞ্চলৰ শিমলুবাৰী গাঁৱতো কাকতি চুপাটো 10 বিঘা কলগছৰ বাগান ভাঙি লণ্ডভণ্ড কৰে। এই ক্ষেত্ৰত কুমাৰীকাটা আৰু তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীসকলক নিৰুপায় হৈ পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে অঞ্চলটোত প্ৰতিদিনে বনৰীয়া হাতীয়ে মুক্তভাৱে বিচৰণ কৰিছে বুলি জানিব পৰা গৈছে। 30টা কৈছে মানুহবিলাক বহুত মানুহবিলাক মাটি ইয়াতে খেদাই দিছে আমি ৰাতি আৰু মাইকী মানুহ মেচিন লগেৰে গেছি নহ'লেতো নাযাহে ইমান এতিয়া আৰু 7-8 বিঘামান এতিয়া 4-5 ডবলমান থাকছি আৰু খোৱা নাই এতিয়া চব চোতাল নিচিনা কৰি দিছে। আমাক সহ্য দিব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্ট এইটোৱে অনুভৱ কৰিছে। মই আগতো কৰি আছে বহুত যোৱা বছৰো কৰিছে তো 19 বছৰো কৰি থাকে আহি থাকে এতিয়া আৰু ঘৰত মানুহ নাই খেদাও মানুহ নাই আৰু দূৰ জাগা আহিবা নোৱাৰে ৰাস্তা থাকে পথাৰত আহে শেষ তামোল বাগান শেষ মৰি গ'লে ইফালে শেষ আহা যাহা কৰোঁতে ইমান 30টা 20টা 25টা এনেকৈ আহে কেতিয়াবা 12টা কিমান খেদব। যোৱা বছৰতো ধানেই পোৱা নাই এবাৰ বছৰে আমি জানিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমি অলপ ভয় পাব নাবি এনেকৈ ভাবি কিনে আমাক এই ভাইটিক জনাইছে জানিছিল আগৰ দিনৰ পৰা বহুত খাই গৈছোঁ। এইটো প্ৰমোদ বড়ো আহোম চৰকাৰৰ অনুবাদ কৰিছে মই সহাৰ্য দিব লাগিব আমাক ক্ষতিপূৰণটো দিবাই লাগিব অলপ অঞ্চলটাই খেতিয়কটো দিবাই লাগিব।